নমস্কাৰ ৰাইজসকল আপোনালোকে মোক সেই আগৰ নিচিনাকৈ একদম মৰম চেনেহ নকৰাই হ'ল আগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰিছিলে আজিকালি সেই মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ছাবস্ক্ৰাইব নকৰাই হ'ল কিনো বেয়া পালে জানো পাই আপোনালোকে তাকে মোৰ একদম মনটো বেয়া মানে একেবাৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ নোচোৱাৰ কাৰণে মোৰ ইমান বেয়া লাগিছে মই সেইটো দুখতে বয়ফ্ৰেণ্ডটোকে লগ কৰিবলৈ গুচি আহিলোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চালে ইমান ভাল লাগে মনটো কিনো কৰিব উপায় নাই সেইকাৰণে বয়ফ্ৰেণ্ডৰ লগত ডেটিঙতে গুচি আহিলোঁ আজি পিছে মই এতিয়া যাওঁ আপোনালোকে পাৰিলে ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঐ ধুন এইফালে চোৱা আকৌ ফ্ৰকটো কেনেকুৱা লাগিছে ন টপটো কেনেকুৱা লাগিছে চোৱা আকৌ ফ্ৰকটো যে একদম মিন্ত্ৰাৰ পৰা অনা হয় এই পৰহি দিনাখন আহি পাইছেহে আজিহে পিন্ধি আহিলোঁ তোমাক দেখাম বুলি এই থহে মিন্ত্ৰা ফিন্ত্ৰা সেই গোটেই সেই ভৰিটোৱে এডাল ওলাই ওলাই আহিছে সেই আঁঠুৰ ওপৰত সেই ভৰি পিন্ধিলে তই মোক দেখাবলৈ পিন্ধিছ নে বেলেগক দেখাবলৈ পিন্ধিছ হে গাটো বেলেগক দেখাই বৰ ভাল পাওঁ ন কেনেকৈ কৈছে চা মিন্ত্ৰাৰ পৰা অনা আকৌ নতুন ফ্ৰকটো কেনেকুৱা লাগিব বুলি পিন্ধি আহিলোঁ সি আকৌ এনেকৈহে ক'বলৈ আহিছে বেছি কথা কৈ থাকোঁ তই মানে অকণমান হ'ব দে যা আৰুনো কেনেকৈ ক'ম হে আৰুনো কেনেকৈ ক'ম তই ইমান চুটি সেই ফ্ৰকটো পিন্ধি আহিছ আৰুনো কেনেকৈ ক'ব লাগে অকণমান দীঘলটা পিন্ধি আহিব ন হে বেলেগে সেই চালে মানে ভাল লাগে হয় নাই হ'ব যা বেছি কৰি দেখা মানে তই অকণমান ঐ ধুন তোৰ মোবাইলটো দেচোন চাওঁ মই হোৱাটছআপৰ ফেচবুকত তোৰ ভাগৰ তই ইমানকৈ কি কৰি থাক অনলাইনত দেচোন তোৰ মোবাইলটো আৰে তুমিও যে বৰ সন্দেহবাদী ছোৱালী আকৌ দেই ইমান দিনৰ মূৰত লগ পাইছা থোৱাচোন মোবাইলটো চাবলৈ কথাকে পাতিব পৰা নাই জানো বাৰু মোবাইল চাওঁ অকল মানে কি যে ছোৱালী তুমি দেই ইমান সন্দেহ কিন্তু ভাল নহয় আকৌ দেই তোক মই কিন্তু মোবাইলটো দিবলৈ কৈছোঁ আকৌ মোবাইলটো দে বুলিছোঁ দে তই দিবি না মোবাইলটো নে মই আকৌ উঠি যামগৈ আৰে তোকনো মোবাইলটো কেলৈ লাগে বাৰু ইমান দিনৰ মূৰত লগ পাইছে ভালকৈ কথা চথা পাতচোন অকল মোবাইলটো থাকে বৰ মানে বেলেগ ধৰণৰ ছোৱালী দেই তই সঁচাকৈ নাজানো মুঠতে মই সেইবোৰ নাজানো মুঠতে তোক মই মোবাইল খুজিছোঁ যে মোবাইলটো দে নহ'লে দে ব্ৰেকআপ যা মই এবাৰ যাওঁগৈ যা ব্ৰেকআপ যা দিবি নে তোৰ মোবাইলটো ল তোৰ মনৰ আশাটোকে পূৰ্ণ ল তোক যে এনেকৈ লগ কৰিবলৈ আৰু মই যে নেক্সট টাইম নাহোঁ আৰু দেই মানুহৰ অকণ তাকে লাজ পাবলৈ কথা ডাটাটো অন কৰিবলৈ পাইছিলোঁহে আৰু একদম গোটেই টিলিং টালাংকৈ ইমানকৈ মেছেজ সোমাইছে যে বা তই মানে ঢেৰ ছোৱালীৰ লগত লাইন মাৰি থাকোঁ ন হোৱাটছআপত ফেচবুকত হয়নে দেখো যে মই তেনেকৈ একদম বেয়া ভাবি পেলাই মেছেজ নকৰোঁ দেই কাৰো লগতে মই একদম চবৰ লগতে ফ্ৰেংকলি কথা পাতি থাকোঁ আৰু যে গোটেই যে মোবাইলত সেই ছোৱালী নাম্বাৰ গোটেই ভৰ্তি হৈ আছে যে এই ছোৱালী নাম্বাৰ ভৰ্তি হৈ আছে কেলৈ ৱা মোৰ মোবাইলটো কি ছোৱালী নাম্বাৰ থাকিব নি আছে আকৌ ছোৱালী নাম্বাৰ তাতনো তোমাৰ কি হ'ল ইমান জ্বলিবলৈ জ্বলিবলৈ কি হয় মানে তই সেই ৰাতি মানে 12টালৈকে সেইকাৰণে অনলাইন থাকোঁ হয় নাই তই কোনোবা ছোৱালীৰ লগত মানে কথা পাতি থাকোঁ এইজনী ৰিয়া কোন মই মেছেজকেইটা পিন কৰি থৈছোঁ যে একদম ওপৰত পাবলৈ এজনী প্ৰিন্সি কোন এজনী কবিতা কোন তই যে তিনিওটা যে পিন কৰি থৈছোঁ যে এইকেইটা এই লগৰ হয় লগৰ মই এজনীহে আমাৰ পেহী ছোৱালী আৰু এজনীহে মাহী ছোৱালী আৰু এজনীহে মোৰ লগৰ ভাল লগৰ বেলেগনো কাৰ লগত কথা পাতিলোঁ তুমি চোৱা আকৌ ডিলিট কৰি দিয়া চব নাম্বাৰ ডিলিট কৰি দিয়া ছোৱালী চব নাম্বাৰ ডিলিট কৰি দিয়া ইমান সন্দেহ কৰা সঁচাকৈ দেই তুমি চব নাম্বাৰ ডিলিট কৰি দিয়া যোৱা তোৰ যদি সেই মাহীৰ ছোৱালী হয় পেহীৰ ছোৱালী হয় তেতিয়াহ'লে তই লভ চিনটো দি পেলাই কেলৈ নামটো চেভ কৰিব লাগে তই আয়ো সেইটো দিল দিবি যি মেছেজ দিছে ৰ মই আৰু চাই লৈছোঁ ৰ এইটো কি এইটো কি আৰু কিছ কৰা চিম্বল দিছে এইটো কি মই চুমা দিছোঁ মানে হয় নাই তই পেহীৰ ছোৱালীয়ে মাহীৰ ছোৱালীয়ে চুমা দিব হয় ৰ তোৰ লগতে মই বেকআপ দিব লাগিব দেই এইডাল মেছেঞ্জাৰচোন তই ঢেৰ ছোৱালীৰ কথা পাতোঁ তোৰ লগতে মই থাকিব নোৱাৰোঁ দেই তোৰ লগত মই থাকিব নোৱাৰোঁ তুমি যে জোখতকৈ বহুত বেছি কৰিছা আকৌ দেই মই সেই চবৰ লগতে এইবোৰ ফ্ৰেংকলি কথা পাতি থাকোঁ গম পোৱা তুমি সন্দেহবাদী দেই তুমি ছোৱালীজনী বহুত সন্দেহবাদী তুমি কথা ক'বলৈ যোৱা সন্দেহবাদী বুলি কথা ক'বলৈ যোৱা তোৰ লগত ব্ৰেকআপ যা তোৰ লগত মই থাকিব নাই মই বেলেগ ল'ৰা পতাম যা তই বেলেগৰ লগতে এইবোৰ চেদি খাই থাকিবি লিলি মাৰি থাকিবি চা এইবোৰ মানে এইবোৰ ছোৱালীৰ লগত মেছেঞ্জাৰত কথা পাতোঁ হোৱাটছআপত কথা পাতোঁ এইবোৰ মানে লিলি হয় নাই লিলি মানে এইবোৰ হ'ব দে ময়ো বেলেগৰ লগত লিলি মাৰি এতিয়া পাই যাওঁ ধন্যবাদ ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু একদম নেপাহৰিব।